আপুনি ছোৱালীজনী ভাল পাই নিব ক'ৰ ছোৱালী? ঢকুৱাখানা ঢকুৱাখানা? হয় জানো আপুনি কোনে কৈছে মই ধৰিব পৰা নাই দেই। মানে মই তাইক ভাল পাওঁ তাই মোক কৈছিলে নাম্বাৰটো দিছিলে মানে আপোনাৰ रुको जरा सबर करो মোৰ নামত তাইৰ নামটো ক'ব নেকি? নামটো কি আছিলে এতিয়া মই ঘপককে পাহৰি থাকিম নহয় ঠিক আছে দিয়া, তুমি যদি নামটোৱে নাজানা ন ফোন কৰিনো কি কৰিবা হয় নাই? আপোনাৰ ঘৰ ক'ত বাৰু মোৰ ঘৰ ক'ত কোৱা নাই নেকি তাই? ক'ত হয় বাৰু ঘৰ আৰু এটাইকে সুধিবাচোন যোনে কৈছে আপুনি তোমাক। আপোনাক কিন্তু গুণ্ডা লগা পিতেই দিম দেই হয় নেকি? দলাই পিটন দি দিম ঠিক আছে বাৰু। আপোনাৰ ঘৰ তোমাকো মই ৰেকৰ্ড আপোনাৰ ঘৰ তোমাৰ কথাখিনি মই ৰেকৰ্ডিং কৰি থৈছো বাৰু। আপোনাৰ ঘৰ ক'ত বাৰু ঠিক আছে, তোমাৰ মানে কি ক'ম মানে তোমাৰ কি বুলি কয় ভইচটো মই ৰেকৰ্ডিং কৰি থৈছো। ঠিক আছে তুমি গুণ্ডা লগাবা দিয়া। আপুনি পিটন চিনি পায় নাই বাৰু কওকচোন আপুনি ধলাই পিটন চিনি পায় নাই বাৰু जरा सबर करो সেই তোমাৰ নামটো কোন বাৰু তুমি? মই তোমাৰ কি? মোৰ নামটো লাগে নেকি তোমাৰ নামটো তুমি দম দিছা নি দম নিদিবা अभी मजा आएगा ना भिड़ो। নাই দম দিয়া নাই হে। আৰু ঘৰত কোন আছে আপোনাৰ ঘৰত মই। আৰু আপুনি ছোৱালীজনী পকৰপৰাই ঘূৰি ফুৰা বুলি শুনিছো হয় নেকি? হয় ঠিক আছে নহ'লে। ছোৱালীজনী নাচাব দেই ছোৱালীজনী মই বিয়া পাতিম বুলি ভাবি আছো হা